जि रादाबनि जि नायगिरि नोंथांमोनखौ आं खुलुमहरबाय आरो लोगोसे दिनै जोंनि बे टंला फरायसालिमायाव जि मोनसे कलेज उइक जागासिनो दङ बे कलेज उइकआव जोंहा मोनसे हाबाफारि लादों बे हाबाफारियानो जादों हारिमु हान्जा सुरनाय बे हारिमु हान्जा सुरनायखौ खालामनानै जोङो मोजां नांदों मानो होननानै बुङोब्ला जोंनि बर' हारिनि हारिमुखौ जोङो गुबुन गुबुन जोंनि जि जनजातिनि गेजेराव जोङो दिन्थिफुंनो हादों जोंनि बर' हारिनि हारिमुखौ फोथांना लाखिनो थाखाय दिनै जोंबो गोबां नांथाबगासिनो दङ आरो बे नांथाबनायजों लेखायै जोङो जोंनि बे हारिमुखौ जोङो गोसारहोनो थाखाय हारिमुखौ जोङो फेहेरनो थाखाय आरो लोगोसे हारिमुखौ जोङो फोथांना लाखिनो थाखाय दिनैनि बे हारिमुवारि हान्जा सुरनायखौ जोङो लानाय जादों बे हारिमुवारि हान्जा सुरनायाव बर'नि गोदो गोदायनिफ्राय आबौ आबैनिफ्राय जेरैबायदि आबाद मावनायनिफ्राय आरो लोगोसे हारिमु सिबिनायनिफ्राय बायदि रोखोमनि जोंनि बर' हारिनि ट्रेडिसन बर' हारिनि हारिमुखौ बर' हारिनि आसार खान्थिफोरखौ जोङो दिन्थिफुंनाय जादों आरो लोगोसे बे दिन्थिफुंनानै जोङो गोजोननाय मोनदों आरो गोजोननायजों लोगोसे जोङो दिन्थिफुंनायनि गेजेरजों जोंनि बर' हारिनि हारिमुखौ जोङो गोजौ फारसे दैखोनायनि सिमांखोनायनि गेजेरजों जोङो सुजुदों आं बे हारिफोराबो बेबायदि हारिमु दिन्थिफुंनायखौ नुनो मोननाय जादों बेवहाय मा हारिनि हारिमुखौ दिन्थिनाय जादों बेयावहाय टंला फरायसालिमायाव जोंहा गोबां जनजातिनि हारिनि सुबुंफोर दङ फरायसाफोर दङ आरो बेजोंनो लोगोसे जोङो बर' हिसाबै जोङो दिन्थिफुंदों आरो बेजोंनो लोगोसे जोंहा बेंगलि दङ जोंहा आरो लोगोसे गरखा दङ आरो लोगोसे जोंहा राभा दङ एसामिस दङ बायदि रोखोमनि हारि हारिसाफोरा बेयावहाय हारिमुवारि हान्जा सुरनायखौ दिन्थिफुंदों आरो बेजोंनो लोगोसे जोङो बर' हिसाबै बर'नि हारिमुखौ जोङो गाजा गोमजायै जोङो दिन्थिफुंदों प्रथমে নমস্কার জোহার আজি আমি সদক মাতৃ ছাত্র সন্থা বাংলা মহাবিদ্যালয় ইউনিট হয় আজি আমি পাতল প্ৰদৰ্শন কৰিছোঁ যেহেতু আমাৰ আদিবাসী জনগোষ্ঠীত বিভিন্ন জনগোষ্ঠী আছে যেহেতু আমি দেখা পাইছিলোঁ আগতে আমাৰ যিখিনি জনগোষ্ঠী আছে আমাৰ দুটা বা এটা আমাৰ ইয়াতে প্ৰদৰ্শন কৰিছিল কিন্তু এবাৰ চেষ্টা কৰিছোঁ দুটাতকৈ এবাৰ আমি আৰু বঢ়াই দিছোঁ কাৰণ আমাৰ এবাৰ ফাৰ্ষ্ট টাইম আমাৰ উড়িয়া জনগোষ্ঠী আমি ইয়াতে ইনক্লুড কৰিছোঁ লগতে আমাৰ চাওৰা যিটো আমাৰ গ্ৰুপ ডান্স আছে এইটো আমি ইনক্লুড কৰিছোঁ আমি আশা কৰিম যিহেতু আমাৰ আদিবাসী জনগোষ্ঠীত বিভিন্ন আৰু জনগোষ্ঠী আছে জনগোষ্ঠী বুলি ক'লে ইয়াতে কমন হ'ল মানে 20টা মান আছে আমি চেষ্টা কৰিম যাতে আগন্তুক দিনত আমি ইয়াতকৈও আমাৰ যিমান জনগোষ্ঠী আছে সবকে আমি যাতে আনি একটাই মঞ্চত আমি যাতে আনি ৰাইজক যাতে আমি এটা ভাল এটা প্ৰদৰ্শন ভাল এটা ষ্টেজ দিব পাৰোঁ আমাৰ এটা উদ্দেশ্য আমাৰ জাতিক লৈ যিহেতু আমাৰ জাতি বুলি ক'লে আমাৰ আদিবাসী জনগোষ্ঠীত আমাৰ বিভিন্ন জাতি আছে সেই ধৰণে আমাৰ সবতকে আমাৰ নিজৰ সুকীয়া থকা নিজৰ ভাল পইচা থকা আমাৰ মেইন জনগোষ্ঠী হৈছে আমাৰ উড়িয়া জনগোষ্ঠী আৰু আমাৰ সাঁওতাল জনগোষ্ঠী যেহেতু সিহঁতৰ নিজৰ ভাষা এটা আছে নিজৰ লিপি এটা আছে কিন্তু আজি আমি যিটো আমি প্ৰদৰ্শন কৰিছোঁ এই প্ৰদৰ্শনৰ দ্বাৰা আমি চৰকাৰক এটা মেছেজ দিব খুজিছোঁ বা আপিল কৰিব খুজিছোঁ আজি আমি এই ৰেলীৰ দ্বাৰা আমি চৰকাৰক এটা মেছেজ দিব বিচাৰিছোঁ যে আমাৰ যিটো আমাৰ উড়িয়া জনগোষ্ঠী আছে লগতে আমাৰ যিটো আমাৰ সাঁওতাল জনগোষ্ঠী আছে সিহঁতক অতি শীঘ্ৰে আমাৰ যিবিলাক আমাৰ LP স্কুল হওক হাই স্কুল হওক মানে এইবোৰক আমাৰ যিবোৰ আমাৰ স্কুল আছে এইবোৰত আমাৰ এটা ভাষা দিব লাগে যাতে ইলেক্ট্ৰিক ছাবজেক্ট হিচাপত আমাৰ ভাষা দিব লাগে যেহেতু আমাৰ এই দুটা জনগোষ্ঠীত এটা ভাষা আছে এটা লিপি আছে আমি ভাবোঁ নিশ্চিত আগন্তুক দিনত চৰকাৰে এইটো অতি শীঘ্ৰে এইটো আমাৰ আপিলটো এইটো পূৰ্ণ কৰক আৰু আমাৰ যিখিনি আজি আমাৰ সদক মাধ্যমিক ছাত্ৰ সন্থা হয় টংলা ইউনিট আজি আমি 2023 তাৰিখে 2023 চনৰ 29 ছেপ্টেম্বৰ তাৰিখ আজি আমি প্ৰশাসন আমি আৰম্ভ কৰিছোঁ আশা কৰিছোঁ আৰু মেইন কথাটো হ'ল আজি আমি যিটো জনগোষ্ঠী আজি আমি ইয়াতে ইনক্লুড কৰিছোঁ উড়িয়া আৰু চাওৰা চবে আমাৰ যিখিনি টংলা মহাবিদ্যালয়ৰ যিখিনি ৰাইজ আছে চবে বহুত ভাল পাইছে কাৰণ এইটো জনগোষ্ঠী অলপ নতুনকৈ দেখা পাইছে চবে বহুত মৰম দিছে চবে বহুত ভাল পাইছে মানে ধন্যবাদ দেখা কৈছে টংলা কলেজৰ এনুৱেল উইক হয় 2022 আৰু 23 বৰ্ষৰ ইয়াত বিভিন্ন জনগোষ্ঠী ইয়াত সাংস্কৃতিক শোভাযাত্ৰা প্ৰদৰ্শন কৰিলে তেখেতৰ শোভাযাত্ৰাৰ যোগেদি আপোনালোকে এজন ষ্টুডেণ্ট হৈ পেলাই কি দৰ্শাব বিচাৰিছে আজি আমি এটা
সদৌ সমাজবিক ছাত্ৰ সন্থা হয় টংলা ইউনিট যেহেতু আমাৰ আদিবাসী ক'লে মই অলপ আগতে কৈ গ'লোঁ যেহেতু আমাৰ আদিবাসী বুলি ক'লে ইয়াতে বহুত জনগোষ্ঠী আছে আমাৰ এটাই লক্ষ্য আৰু টাৰ্গেট আছে যে আমাৰ যিখিনি আমাৰ যিমান জনগোষ্ঠী আছে লাহে লাহে আমি ইয়াতে আনি এটাই মঞ্চত যাতে আমি ৰাইজক দেখাব পাৰোঁ বা ভাল এটা আমি প্ৰচেছন কৰিব পাৰোঁ আমাৰ এইটোৱে উদ্দেশ্য সদৌ আদিবাসী ছাত্ৰ সন্থা আছা টংলা কলেজ ইউনিট আমি কালচাৰেল ৰেলী যে আমাৰ আদিবাসী জনগোষ্ঠী যোনটো বহুতখিনি জনগোষ্ঠী আছে আমাৰ যেনেকৈ উৰিয়া মুগা চাওতাল খাৰিয়া বহুতো জনগোষ্ঠী আছে আমি যোৱা বছৰ আমি বেছি জনগোষ্ঠী আমি দেখাব পৰা নাই এইটো বছৰত আমি জনগোষ্ঠীৰ ভিতৰত আৰু ইনক্লুডিং কৰিছোঁ আগন্তুক অহা যাতে আমি আমাৰ কালচাৰটো আৰু দেখাব পাৰোঁ আপোনালোকক বুলি মই পৰ্যন্ত আমি ইমান ছাকচেছ আজি হ'ব পৰা নাই চাগে আগন্তুক আমি ইয়াতকৈ ভালকৈ কৰিম বুলি আশা কৰিছোঁ এজন ষ্টুডেণ্ট হিচাপে আপোনালোকে যিহেতু সাংস্কৃতিকটো বজাই ৰাখিবৰ কাৰণে বহুতখিনি আপ্ৰাণ চেষ্টা কৰি আজি টংলা কলেজৰ যিটো এনুৱেল উইক ইয়াত শোভাযাত্ৰা প্ৰদৰ্শন কৰিলে ৰাইজক কি বুলি আহ্বান কৰিব কি বুলি ভাবে হয় ৰাইজক এইটো বুলি আহ্বান কৰিব লাগিব কি আমাৰ যোনটো আদিবাসী জনগোষ্ঠীৰ যোনটো সংস্কৃতি আছে এইটো ইহঁতে হয়তো ইয়াত এৰিয়াত ভালকৈ দেখা নাই আগন্তুক যাতে ভালকৈ দেখাবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ আমি চবেই জানক যে আমাৰ আদিবাসী কি জনগোষ্ঠী আছে এইটো বুলি আশা কৰোঁ